Good morning, সকলোকে এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি আৰু কামত লাগি গ'লোঁ। আৰু সেইখিনি পেলাবলৈ আছে, ক'ত পেলাম জানো, ইয়াতে গোটাই থৈছোঁ। ধান ভৰাই মেলি আজৰি আৰু লাহেখিনি চাওক একদম ধূলি হৈ গ'ল। ওচৰতে মাৰি দিলোঁ, ধূলি হৈ গ'ল। ৰ'দ চাওক না, পুৰা দিছে। আমাৰ এই আম গছজোপা কটা কথা আছিলে, জোপাটো কাটিব নোৱাৰি, কাটিলে মানে এইটো চাইডে আছে জাতিলাও গছজোপা, আৰু এইটো চাইডো আছে ঘৰটো, মানে কাটিবলৈ আঁত নাই। আৰু এইজোপা কটা কথা আছিলে, এইখিনি ডালখিনি ডলা হ'ল বাৰু, কি কৰোঁ তাকে চাই লওঁ। এইজোপাও কাটিবলগীয়া আছে। এতিয়া গধূলি হৈছে আৰু এয়া দেখিছে বেলিটো সৰু হৈছে, আৰু দিনটো আজি কামত ব্যস্ততা। আজিও ধানখিনি, কালি মৰা ধানখিনি আজি ভৰালোঁ, ৰাতিপুৱা শুই উঠিয়ে ভৰাই দিলোঁ। ৰাতিপুৱা শুই উঠি ভৰাই মেলি, আৰু টিউবৱেলটো ভাল কৰিবলৈ অহাই নাই মানুহ, কালি কৈ থৈ আহিলোঁ। আহোঁতে হাঠিয়া ননাকৈ আহিছে মানুহকেইটা, তাৰপৰা আজি আহিম বুলি ক'লে, কালি আজিও নাহিলে। এতিয়া পানীবিলাক একদম বেয়া ওলাইছে, গোন্ধাইছে, খাবলৈ মানে একদম মানে খাবতো নোৱাৰি, গা ধুবলৈ নোৱাৰি, খোৱাটো বাদেই দিয়ক। ইমান গোন্ধ ওলাইছে, পানীখিনি বহুত বেয়া ওলাইছে। আৰু আহিম বুলি কৈছিলে, কি হ'ল বা তাকে গম পোৱা নাই। আজি দিনটো গ'ল, কাইলৈ চাওঁ আহিব নে নাহে, কি হয়। নাহিলে বহুত দিগদাৰ হ'ব। এতিয়া গা ধুবলৈ দিগদাৰ আছে, ৰাতিপুৱা এটিং পানী আনি গা ধুইছোঁ, উপায় নাই এতিয়া। আৰু লোকৰ ঘৰত ধুবলৈও বৰ টান লাগে। এতিয়া কি হ'ব, মানুহকেইটাও নোহোৱা হ'ল, আহিম বুলি কৈ নাহিলে। আৰু কাইলৈ পাতো ছিঙিবলৈ আছে, পাতখিনিও এয়া দেখিছে জিলিকি আছে, ছিঙিব হৈ আছে দেখিছে। আৰু এয়া পাতো ছিঙিব হৈ আছে। কাইলৈ কামেই এইটো, আৰু ছিঙিবই লাগিব। এয়া দেখিছে আৰু আমাৰ পিঠা বনোৱাত ব্যস্ত। এইটো কি পিঠা বুলি নে কি বুলি কয়? ভুৰি পিঠা। কি পিঠা? ভুৰি পিঠা। অঁ, ভুৰি পিঠা হেনো। এয়া ভুৰি পিঠা নে কি পিঠা কয় নাজানো, আৰু কিবা ভুৰি পিঠা নে কি কৈছে। এয়া দেখিছে আৰু আমি এতিয়া খাবলৈ লৈছোঁ এই গধূলি সময়ত, গধূলি নহয় সন্ধিয়া সময়ত। সন্ধিয়া চাহ একেলগে খাম। বাবা বনাইছে দেই, বনোৱা সোনকালে বনোৱা, একদম খাম লাগি আছে। অকণমান আছে, বেছি নাই, বনাই শেষ হৈ যাব দিয়া। খাম লাগি আছে দেই, সোনকালে বনোৱা, মজা। চেনি লৈ ল'বা, মাৰি দিয়া। সেইটাখন ভাঙি থাকিলে বনাওঁতে মজা। মিউজিক দিম, কথাখিনি কৈ দিম। এয়া বিটাইছে আৰু খাবলৈ। এতিয়া আমি চবেই এতিয়া লগে ভাগে খাম আৰু ন। মোক এশটা সৰকাই দিবা দেই। এই বেটা, পিঠা খোৱা নে নোখোৱা? এই খেলি আছা, দিনটো টোপনি নাই যোৱা নি? তই টোপনি নধৰে নি? পিঠা খাবলৈ বুলি বহি লৈছে। তুমি কেইখন খাবা পিঠা? গোটেইখিনি খালে মই কি খাম আকৌ? লাজ লাগে, লাজ নকৰিবা আকৌ। মজা। চেনি মিঠা।
মেকুৰী আহিলে চৰ মেকুৰী খাব এতিয়া পিঠা